সো হে গাইজ গুড মর্নিং আপনার স্বাগতম জানাইছো মোৰ অন্যতা ভ্লগলে বাকি গাইজ গুড মর্নিং দিছো কিয় জানছেনে এটা 12টা বাজাই নাই কেনি গুড মর্নিং দিছো আৰু আজিৰ বতৰটোৰ কথা ক'লে কি হ'ব একদম মানে পুৰা চালিয়া ৰ'দ দি আছে মানে কমত 30-35 ওপৰত দিছিল ইমান গৰম লাগিছিল উঠিবাৰে উঠিয়াই নিছিলো কি কম ইটা না উঠছো সো কিবা কৰাৰ নকৰাৰ আগতে বলক বেছি দেৰি নকৰে আমি আজিৰ ভ্লগটো ষ্টাৰ্ট কৰো গাইজ মই ঘৰৰ ভিতৰত যাবা চলে মানে পানী খাবা যেটো ৰাতিপুৱা পানী খাইছো না এক দেখা পাইছো কুকু Goku, bay, humti na sa getar bay, humti diksi na guys, kako kera pinore na dar humti kisi. So mo ta dunya kay jao khoror bhitor jai ni pani glass khailo tar pasot chata kham dhania hoy. Aro ki kome guys? Ei bas kore macchi aru bay ki isu khota khota. Kujja. Kali rati morba sulo hoy khora khore boli isu. Ki isi guys komro magla khamso. Ei rati pube macchi aru. ৰাতিপুৱা হৈ থকা নাই হ'লেও এইমাত্ৰ উঠছোঁ চাহ তাহ খাৱাই নাই আকৌ এতিয়া মাতছে ক'তবা যাব লাগে আৰু বেংকৰ সকাম ভাই কি যি হ'ব গাছ আৰু বোলে বেংকত যাব টকা চিঙিনে বহুত টকা পাইছি ৰ'দ দেখছে না কেনে ৰ'দ দিছি কমো দিছি দে 30-35 তো ওপৰ আৰামছে দিছে আমাৰ হাজত বাকী গুৱাহাটী চাইডৰ কথা গম নাপাওঁ গুৱাহাটীততো থাকই গৰম সেইপিনে মানে মনা মন্দিৰটো চালে মই দেখা দিছোঁ একদম বঢ়িয়া কি কম মানে এই পূজাৰ দিনটো বিৰাট ভাল লাগে কিন্তু মন্দিৰৰ সন্মুখত ৰাস্তাৰ অৱস্থা নাই কি হ'ব এখন দিয়াত এতিয়া যাই চলা বেংকৰ পৰা আহোঁ আহি কিনি ঘৰত মানে যাম ঘৰত যে ডাইৰেক্ট আৰু চাহ তাহ খাই ল'ম আৰু গাইছ আহিলোঁ ভাস্কৰলৈ বেংকত এতিয়া যাব লাগে গাইছ তলত মানে কি সি তাৰ কিবা সুধিব লগা আছিল মানে তো বেংকৰ বহি খুলিব কেনাম পইচা লগা সেইটো খুলি সেইটো কিবা কাৰণে সুধিব লগা আছিল মাৰা যাবই নেকি খুলিব গম নাপাওঁ সুধিব আছিল এতিয়া যাওঁ আৰু ঘৰমে যায় চাহ তাহ খাব লাগে আৰু গাইছ ইপিনে আহি গ'ল গৰম গৰম গাখীৰ দিয়া চাহ এক পেকেট হেপী বিস্কুট আছে আৰু এই পেকেট আছে ভুজিয়া মই ভুজিয়া চাহ আৰু বিস্কুট ধুনীয়াকৈ খাই লওঁ খাই কিনি মানে ক'ৰবাত যদি ওলাই যায় তেতিয়া ভিডিঅ' কৰি দেখাই দিম আপোনালোকক তো গাইছ যিহেতু ক'তো যোৱা নাই এতিয়া মই বনাম এক পেকেট কোৰিয়ান মেগী আনিছোঁ এক পেকেট নৰ্মেল মেগী আনিছোঁ আৰু এইপিনে চচ এক পেকেট আছে চ' ধুনীয়াকৈ বনাওঁ আৰু এইখিনিৰ লগত ভাত খাম চ' এতিয়া আপোনালোক আকৌ নেট খাওঁ ডাইৰেক্ট ফাইনেল লুক দেখাই দি আছোঁ আৰু মই যে কৈছিলোঁ ভিডিঅ' বনাব যোৱা কথা আছিল মানে আজিৰ পৰা গেল কিন্তু গাইছ নৰিমকৈ জানছেনে কালি পৰশু ভৰি ফিকি আছে দেখছেনে একদম পুৰা এইগিলা কি কম গাইছ পুৰা একদম বয়া ফিক্সি বয়া পৰশু গাইছ কালি চ' গাইছ ইপিনে মোৰ আহি গৈছে দুপৰীয়াৰ ভাত আৰু এতিয়া কমত টাইম 2:20 মান হ'ল মই ভাত খাব আছোঁ দেখাই দি আছোঁ ইপিনে গাইছ চাই লওঁ ভাত আছে আৰু ইপিনে গাইছ মানে বনাইছিল আলু আৰু পটলৰ মানে ভাজিছিল আৰু মানে চব্জিৰ দৰে কিন্তু মই আলু ভাজি লৈছোঁ আৰু পটল 2 পিচ মান লৈছোঁ আৰু ইপিনে আছে বুটৰ দালি আৰু ইপিনে আছে মোৰ মেগী মই যে বনাব লৈছিলোঁ স্পাইচি চচটো দিয়াই নাই স্পাইচি চচটো থৈ দিছোঁ ইয়াতে দিম ধুনীয়াকৈ চ' মই এতিয়া ধুনীয়াকৈ মেগী দালি আৰু ভাত খাই লওঁ খাই কিনে আপোনালোকক লগ পাইছোঁ মানে ভিডিঅ' বনাব যোৱা কথা আছিল কিন্তু গাইছ ভৰিখন বিষি আছোঁ চাওঁ তথাপিও যাওঁ নে নাযাওঁ যদি যাওঁ নিশ্চয় দেখাই দিম আপোনালোক কাৰণ বহুত দিন আৰু ভিডিঅ' বনাব যোৱাই নাই আৰু গাইছ ভিডিঅ' বনাব যোৱা নহ'বই দে কাৰণ গাইছ ভৰিখন বিষি আছে অলপ নৰি বেংকাৰ কাৰণ যিহেতু মানে ভিডিঅ' শ্বুটত বহুত কিবা কানি হয় ন অলপ কষ্ট হয় চ' সেইকাৰণে বহুত দিনটো দিয়া নাই আৰু 2 দিন দিলেই ধৰক তাৰে পাছত আৰু ধুনীয়াকৈ কাম বেক কৰি দিম মানে ডেইলি দিম তাৰে পাছত ধুনীয়াকৈ দিম আৰু 1 কিলো বাটি বৌ কি ইছ মোচান নাছেগে তাৰ বাপৰে বাপ থাক দে আৰু গাইছ A few moments later. So guys, যিহেতু মানে ক'তো ভিডিঅ' চিডিঅ' বনাবা নেগালো কালি পাৰে যাম আৰু যাম বুলি কৈছোঁ কালি পাৰে যি নকে যাম ভিডিঅ' বনাবা চ' ক'তো নেগালোতে টাইম কম ৰাতি 10টা মানে বাজিল মানে 9:30 মান বাজিল আৰু মই টাইমটো চোৱা নাই চ' এইপিনে আহি গৈছে মোৰ ৰাতিৰ ভাত মই দেখাই দিছোঁ আজি কিহেদি ভাত খাম এইপিনে গাইছে অলপ ভাত আছে আৰু এইপিনে আজি বনাইছে মাংসৰ আঞ্জা আছে ধুনীয়াকৈ ভাজা বনাইছে মই ভাজা নাখাওঁ বাৰু যদি আনে মই দেখাই দিম ধুনীয়াকৈ দি দিছে মায়ে চ' মই এতিয়া ধুনীয়াকৈ ভাতখিনি খাই লওঁ দেখাই নাপটো দৰে গাইছে মই ভাত খাওঁ মাংস দি ভাত খাওঁ যিটো মাংস বনাইছে চ' ধুনীয়াকৈ ভাতখিনি খাই লওঁ খাই কিনে আৰু আজিৰ ব্লগটো ডাইৰেক্ট শেষ কৰিম আৰু গাইছে আপুনি গগু খাই কিনে দেখা পালোঁ মানে ধুনীয়াকৈ মানে মাংস খাইছে দিছিলোঁ মানে যিটো আমাৰ ঘৰত মাংস বনাইছিল ন তাক দিছিলোঁ অলপ চ' সি খাই আছে প্লেটখনত দিছিলোঁ চ' মই এতিয়া কি কৰিম আৰু মানে আজি ক'তো ওলাইছিলোঁ নেগালোঁ ক'তো আকৌ নগ'লোঁ চ' ভিডিঅ'টো আপোনালোকে মানে চাই কিনে কেনেকুৱা পায় গম নাপাওঁ আৰু মানে মোৰ ফালৰ পৰা মই সদায় ট্ৰাই কৰোঁ ডেইলি ব্লগ দিবা কাৰণ আপোনালোকে জানে ডেইলি ব্লগ দিয়া নাম সহজ নহয় তথাপিও গাইছ মই একো কণ্টেণ্ট নহ'লে মোৰ ডেইলি লাইফষ্টাইলটো হ'লেও মই দেখাওঁ মই কি কৰোঁ ক'ত যাওঁ কি খাওঁ ক'ত থাকোঁ সেইখানটো হ'লে আপোনালোকক দেখাওঁ মোৰ ফালৰ পৰা মই ট্ৰাই কৰোঁ চ' আজিৰ ব্লগটো আপোনালোকে কেনেকুৱা পালে জনাব চ' যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইবটো কৰি দিব একদম নাপাহৰিব কাৰণ 1K বহুত কাষত আছোঁ জল্দি যাওক আৰু ছাবস্ক্ৰাইবটো কৰি দিয়ক চ' আজিলৈ এইখিনিয়ে লগ পাম নেক্সট ব্লগত বাই বাই গাইছ জয় জুবিন দা জয় অসম